নমস্কাৰ, মই সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছোঁ DODL ফাৰ্ষ্ট ছেমিষ্টাৰ আছামিজ কুৱেশ্যন পেপাৰ। মই 4খন পঢ়িম আৰু তাৰে ভিতৰত মই ফাৰ্ষ্ট 101খন পঢ়িব ওলাইছোঁ। 101খন আছিলে লিটাৰেৰী থিয়ৰী এণ্ড ক্ৰিটিচিজম ইষ্টাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ। ফুল মাৰ্কছ আছে 80 আৰু সময় দিছে 3 ঘণ্টা। 1 নম্বৰ ক আৰু খ বুলি দুটা দিছে, অথবা বুলি। ক, সাহিত্য শব্দৰ নিৰ্মিত কলা। এই কথাষাৰৰ আঁত ধৰি সাহিত্য আৰু কলাৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। 16 নম্বৰ। অথবা খ, চমুটোকা লিখা যিকোনো দুটা 8+8 = 16। অ, ধ্ৰুৱবাদ। আ, ৰমন্যাসবাদ। ই, বাস্তৱবাদ। 2 নম্বৰ। ক, শব্দশক্তি বুলিলে কি বুজা? ইয়াৰ শ্ৰেণী বিভাজন কৰি প্ৰতিটো ভাগৰে চমু পৰিচয় দাঙি ধৰা। 16 নম্বৰ। অথবা খ, চমুটোকা লিখা যিকোনো দুটা 8+8 = 16। 1, উৎপ্ৰেক্ষা অলংকাৰ। 2, মাত্ৰাবৃত্ত ছন্দৰীতি। 3, কবিতাত চিত্ৰকল্প। 3 নম্বৰ। চমুটোকা লিখা যিকোনো চাৰিটা 4×4 = 16। 1, ট্ৰেজেডি। 2, কমেডি। 3, কেথাৰচিছ। 4, নাটকৰ পঞ্চসন্ধি। 5, একাংকিকা। 4, ক, উপন্যাসৰ সংজ্ঞা দাঙি ধৰি উপন্যাসৰ উপাদান সম্পৰ্কে এটি আলোচনা কৰা। 4+12 = 16। অথবা খ, উপন্যাস আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্যবোৰ বিচাৰ কৰা। 16 নম্বৰ। 5 নম্বৰ। ক, জীৱনী সাহিত্য সত্য আধাৰিত বস্তুনিষ্ঠ ৰচনা ব্যাখ্যাসহ আলোচনা কৰা। 16 নম্বৰ। অথবা খ, চমুটোকা লিখা যিকোনো দুটা 8×2 = 16। 1, বিশ্লেষণাত্মক সমালোচনা। 2, তুলনামূলক সমালোচনা। 3, ঐতিহাসিক সমালোচনা। পঢ়িবলৈ আৰম্ভ কৰিছোঁ 102 পেপাৰ। পেপাৰখন আছিলে হিষ্টৰী অফ আৰ্লি আছামিজ লিটাৰেচাৰ। 1 নম্বৰ। ক, লোকসাহিত্য বুলিলে কি বুজা? লোকসাহিত্যৰ বিশেষত্বসমূহ উল্লেখ কৰি এটি আলচ যুগুত কৰা। 3+12 = 15। অথবা খ, অসমীয়া লোকসাহিত্যৰ শ্ৰেণী বিভাজন কৰি যিকোনো এটা ভাগৰ চমু পৰিচয় দাঙি ধৰা। 3+12 = 15। 2 নম্বৰ। ক, চৰ্যাপদ বুলিলে কি বুজা? চৰ্যাপদসমূহৰ ৰচনাৰ সময়, ভাষা আৰু কাব্যিক সৌন্দৰ্য সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা। 3+12 = 15। অথবা খ, অসমীয়া সাহিত্যৰ যুগ বিভাজন সম্পৰ্কে যিকোনো এজন অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰণেতাৰ যুগ বিভাজনৰ আধাৰত এটি টোকা যুগুত কৰা। 15 নম্বৰ। 3, ক, শংকৰদেৱৰ সাহিত্য কৃতিৰ এটি বিশ্লেষণাত্মক পৰিচয় দাঙি ধৰা। 15। অথবা খ, পাঁচালী কবিসকলৰ নাম উল্লেখ কৰি যিকোনো এজন কবিৰ কাব্যকৃতিৰ বিষয়ে বহলাই আলোচনা কৰা। 5+10 = 15। 4 নম্বৰ। ক, মাধৱদেৱৰ সাহিত্য কৃতিৰ বিশেষত্বসমূহ দাঙি ধৰি এটি আলচ যুগুত কৰা। 15 নম্বৰ। অথবা খ, ৰাম সৰস্বতীৰ বধকাব্য সম্পৰ্কে এটি আলোচনা যুগুত কৰা। 5 নম্বৰ। ক, মধ্যযুগৰ অসমীয়া গদ্যক কেইটা ভাগত ভাগ কৰিব পাৰি? অসমীয়া গদ্য বিকাশত এই শ্ৰেণী গদ্য ভূমিকা সম্পৰ্কে আলোচনা কৰা। 3+7 = 10। অথবা খ, শংকৰোত্তৰ যুগত অসমীয়া সাহিত্যৰ বিকাশৰ বিভিন্ন ধাৰা সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা। 10। 6, ক, চৰিত পুথি সম্পৰ্কে এটি আলোচনা দাঙি ধৰা। 10। অথবা খ, অসমীয়া বুৰঞ্জী সাহিত্যৰ বিষয়ে এটি আলোচনা যুগুত কৰা। মই এতিয়া আহোঁ 103 পেপাৰলৈ। ইয়াতো ফুল মাৰ্কছ আছে 80 আৰু 3 আৱাৰ্ছ দিছে। পেপাৰখন আছিলে আছামিজ প্ৰোজ লিটাৰেচাৰ এণ্ড চিলেক্টেড টেক্সট। 1 নম্বৰ। ক, গদ্যশৈলী বুলিলে কি বুজা? বিষয়বস্তু আৰু ক্ৰম অনুসৰি অসমীয়া গদ্যৰ বিৱৰ্তনৰ ধাৰাকেইটা উল্লেখ কৰি এটি আলোচনা যুগুত কৰা। 4+12 = 16। অথবা খ, তলৰ যিকোনো দুটাৰ বিষয়ে বহলাই আলোচনা কৰা। 8+8 = 16। 1, অসমীয়া গদ্য বিকাশত বুৰঞ্জী গদ্যৰ ভূমিকা। 2, চৰিত পুথি গদ্য। 3, ব্যৱহাৰিক পুথিৰ গদ্য। 2, ক,
কথা ভাগৱতৰ আধাৰত ভট্টদেৱৰ গদ্যশৈলী সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা 16 অথবা খ গুৰুচৰিত্ৰ প্ৰকাশ মাধ্যমক গদ্যশৈলী বোলাতকৈ কথনশৈলী বোলাহে সমীচীন হ'ব। এই অভিমতটো যুক্তিৰে বিচাৰ কৰা 16। 3 ক তোমাৰ পাঠ্য ৰচনাৰ বিষয়বস্তুৰ এটি চমু পৰিচয় দি অৰুণোদয় কাকতৰ গদ্য ৰীতি বৈশিষ্ট্য বিচাৰ কৰা 8+8 = 16। অথবা খ অৰুণোদয় যুগৰ অসমীয়া গদ্যৰ মাৰ্জিত ৰূপ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ ভূমিকা সম্পৰ্কে বহলাই আলোচনা কৰা 8+8 = 16। 4 ক তোমাৰ পাঠ্য আধাৰত জোনাকী যুগৰ গদ্য ৰীতি সম্পৰ্কে এটি চমু আলোচনা যুগুত কৰা 16 নম্বৰ। অথবা খ আধুনিক অসমীয়া গদ্য সাহিত্যত জতুৱা গদ্য লেখক ৰূপে বেণুধৰ শৰ্মাৰ স্থান নিৰূপণ কৰা 16 নম্বৰ। 5 ক কেঁচা পাতৰ কঁপনি উপন্যাসখনৰ নামকৰণৰ তাৎপৰ্য বিচাৰ কৰি উপন্যাসখনৰ ভাষা শৈলী সম্পৰ্কে এটি আলোচনা যুগুত কৰা 3+13 = 16। অথবা খ যুদ্ধোত্তৰ যুগৰ গল্পৰ বিষয় বৈচিত্ৰ্য আৰু কলা কৌশল সম্পৰ্কে তোমাৰ পাঠ্য গল্পকেইটাৰ আলমত এটি আলোচনা যুগুত কৰা 8+8 = 16। এতিয়া আহোঁ 104 পেপাৰলৈ। লাষ্ট পেপাৰখন ডেভেলপমেণ্ট অফ এছামিজ লেংগুৱেজ এণ্ড স্ক্ৰিপ্ট। ইয়াত 1 নম্বৰ ক অসমত প্ৰচলিত চীন তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহৰ এখন তালিকা প্ৰস্তুত কৰি এই ভাষাসমূহৰ বিষয়ে এটি পৰিচয়সূচক আলোচনা যুগুত কৰা 6+10 = 16। অথবা খ অসমত প্ৰচলিত আৰ্যমূলীয় ভাষাসমূহৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা 16। 2 ক অসমীয়া ভাষাৰ মূল সম্পৰ্কত উপস্থাপিত বিভিন্ন মতবোৰৰ এটি চমু পৰিচয় আগবঢ়োৱা। লগতে অসমীয়া ভাষাৰ বিকাশৰ বিভিন্ন স্তৰ উপস্তৰ সামৰি এটি পৰিচয়মূলক টোকা যুগুত কৰা 6+10 = 16। অথবা খ প্ৰত্ন অসমীয়া ভাষা বুলিলে কি বুজা? অসমীয়া ভাষাৰ বিকাশৰ বিভিন্ন স্তৰৰ ভাষাৰ লগত এই স্তৰৰ ভাষাৰ সাদৃশ্য বিচাৰ কৰা 6+13 = 16। 3 নম্বৰ ক অসমীয়া ভাষাৰ ৰূপগত দিশত আৰ্য ভিন্ন ভাষাৰ কেনে ধৰণৰ উপাদান পোৱা যায় উদাহৰণসহ আলোচনা কৰা 16। অথবা খ অসমীয়া ভাষাত তিব্বত বৰ্মীয় মূলৰ ভাষাৰ শব্দগত উপাদান সম্পৰ্কে এটি আলোচনা যুগুত কৰা। 4 নম্বৰ ক অসমীয়া ভাষাৰ স্বৰবৰ্ণৰ এখন তালিকা প্ৰস্তুত কৰি আদি মধ্য আৰু অন্ত্য অৱস্থানত এই বৰ্ণসমূহৰ প্ৰয়োগ সম্পৰ্কে আলোচনা আগবঢ়োৱা 6+10 = 16। অথবা খ অসমীয়া ভাষাৰ সন্ধি আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰা 16 নম্বৰ। 5 নম্বৰ চমুটোকা লিখা যিকোনো 4টা 4×4 = 16। ক কাইথিলি লিপি খ কানাই বৰশী বোৱা শিলালিপি গ গড়গঞা লিপি ঘ নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি ঙ ব্ৰাহ্মী লিপি। DODL পুৰণি কুৱেশ্যন পেপাৰ আপোনালোকে কোনো ইউটিউব চেনেলত বিচাৰি নাপাব। মই আপোনালোকৰ সুবিধাৰ কাৰণে মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকক আপলোড কৰি দিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। যদি ভিডিঅ'টো চাই ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আনে এই কথা গম পায় আৰু পুৰণি কুৱেশ্যন পেপাৰখিনি পাই যায়। কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্ট কৰিব পাৰে ভাল লাগিছে বা বেয়া লাগিছে অথবা কেনেধৰণৰ ভিডিঅ' বনাব লাগে আপোনালোকে জনাব পাৰে। আপোনালোকে বহু সময় ধৰি মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। জয় আই অসম।